তেখেতসকলৰ দৰমহা দিয়া হ'ব। তো এতিয়া আমাৰ শিক্ষকসকলে শংকিত হৈছে, কিয়নো 2024 চনতে যিহেতুকে তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰা হৈছিল আৰু তেখেতসকলক SIUৰ অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰ পিছত হঠাৎ কৰি এই হঠকাৰী সিদ্ধান্ত চৰকাৰে ল'ব লগা কিয় হ'ল, তাৰ বাবে আচৰিত পাইছোঁ। সেইবাবে আমি আজি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অসমৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, গোসাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু পৰ্বতঝৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত আমি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিছোঁ। শিক্ষামন্ত্ৰীয়ে একচুৱেলি এই সংবাদ মেলটো আমাৰ যোৱাকালি শিক্ষামন্ত্ৰীয়ে আমাক মাতিছিল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীক আমন্ত্ৰণ জনোৱা হৈছিল সঞ্চালক মহোদয়ৰ জৰিয়তে। তো আমি গৈছিলোঁ, আমাৰ এখন টিম গৈছিল। তাতে টিম যোৱাৰ পিছত তেখেতসকলে প্ৰকাৰান্তৰে এই যে তেখেতসকলে যে নতুন স্পৰ্শৰ দ্বাৰা যে দৰমহা দিয়াৰ পদ্ধতি সেইটো ঠিক বুলি ক'বলৈ চেষ্টা কৰিছিল, কিন্তু আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সেইটো মান্তি হোৱা নাই। আমাৰ একমাত্ৰ কথা, আমাৰ কোনো অল্টাৰনেটিভ কথা নাই। আমাৰ কথা হ'ল আগৰ যিহেতুকে শিক্ষকসকলে ট্ৰেজাৰীৰ দ্বাৰা জিলা কোষাগাৰৰ দ্বাৰা দৰমহা পাই আছিল, ফিন আছামৰ দ্বাৰা দৰমহা পাই আছিল, সেই হিচাপে তেখেতসকলৰ যি ষ্টেটাছ আছে সেইটো মেইনটেইন থাকিব লাগে। SN স্পৰ্টছ আমি নালাগে, কিয়নো আমি কণ্ট্ৰাকচুৱেল হৈ থকা নাই। আমি যিহেতুকে আমাক ৰেগুলাৰ কৰা হৈছে, এইসকল শিক্ষকক যিহেতুকে ৰেগুলাৰ কৰা হৈছে আৰু তেখেতসকলক অলৰেডি কোষাগাৰৰ দ্বাৰা, ডিষ্ট্ৰিক্ট কোষাগাৰৰ দ্বাৰা বা ফিন আছামৰ দ্বাৰা দৰমহা দিয়া হৈছে। তো আমাৰ এই যি দিছে আমাক, যি মৰ্যাদা আমাক দিয়া হৈছে, অসম চৰকাৰে দিছে, সেইটো আমাৰ বাহাল থাকিব লাগে। এইখিনি আমি অনুৰোধ কৰিছোঁ। আমি যদি নামানে, আজি আমি আৰম্ভহে কৰিছোঁ আমাৰ ধৰ্ণা কাৰ্যসূচী, যদি নামানে আগন্তুক দিনত আমি 12 তাৰিখে অহা 12 তাৰিখে এটা আন্দোলন কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। কিন্তু আমি আশাবাদী যে অসম চৰকাৰে আমাক নিশ্চয় আমাৰ এই সমস্যা সমাধানৰ বাবে আমাক মাতিব বা সমস্যাখিনি সমাধান কৰিব। আৰু যদি নহয় তেনেহ'লে কিন্তু আগন্তুক 12 তাৰিখৰ পৰা আমি আৰু আন্দোলন কাৰ্যসূচী ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম। BTC একজাক্টলি ক'ব নোৱাৰিম। আপোনালোকে এনেদৰে শ্ৰেণী কোঠা এৰি যদি প্ৰতিবাদ সাব্যস্ত কৰি থাকে, তো ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? সেইটো কথা নিশ্চয়ভাৱে আপুনি ভাল এটা প্ৰশ্ন উত্থাপন কৰিছে। হয়, আমি তাৰ কাৰণে অলৱেজ আমি শিক্ষকসকলে কৈছোঁ যে আমাক শ্ৰেণী কোঠাত থাকিব দিয়ক, আমাক বিভিন্ন ডিউটিৰ পৰা আঁতৰাই ৰাখক, আমাক আন্দোলনৰ পৰা আঁতৰাই ৰাখক। কিন্তু চৰকাৰে এনেকুৱা ধৰণৰ পৰিস্থিতি এটা সৃষ্টি কৰি দিছে, যাৰ কাৰণে আমি ইয়াত আন্দোলনত অৱতীৰ্ণ হ'ব বাধ্য হৈছোঁ। আমি বেয়া পাইছোঁ। আমি কেতিয়াও নিবিচাৰোঁ যে আমি শ্ৰেণী কোঠা এৰি পেলাই আমি আন্দোলনত বহোঁ বুলি, কিন্তু পৰিস্থিতিৰ তাগিদাত আমি ইয়াত বহিব লগা হৈছে। তাৰ বাবে চৰকাৰ জগৰীয়া। মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু পৰ্বতঝৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আজি আমি একগোট হৈছোঁ। গোটেই কথাখিনি ইতিমধ্যে আমাৰ BTDৰ সম্পাদকগৰাকীয়ে ক'লে। কথা হৈছে যে আমাৰ শিক্ষকসকলক, যিসকল আগতে টেট উত্তীৰ্ণ হৈ তেওঁলোকে কণ্ট্ৰেকচুৱেল হিচাপত তেওঁলোকে কাম কৰিছিলে, কিন্তু তেওঁলোকক স্কেলো দিয়া হৈছিলে। কিন্তু যেতিয়া এই যে 2024 তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ল, তেতিয়া কিন্তু বেছিভাগ শিক্ষকে প্ৰতিগৰাকী শিক্ষকে প্ৰায় 10,000 পৰা 15,000 টকা লোকচান ভৰি তেওঁলোকৰ মোটামুটি 10,000 পৰা 15,000 টকাকৈ লোকচান হৈছে এগৰাকী শিক্ষকৰ। এজন শিক্ষকৰে তেওঁলোকে যিহেতু নিয়মীয়া হ'ব, অৰ্থাৎ আমাৰ বিভাগীয়ভাৱে তেওঁলোকে নিযুক্তি পাব হিচাপত তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ব। সেই হিচাপত তেওঁলোকে নিজৰ ক্ষতি কৰি হ'লেও তেওঁলোকে এইটো প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিলে। কিন্তু দেখা গ'ল যে এতিয়া পুনৰাই তেওঁলোকক এই যে SNA স্পাৰ্ছৰ জৰিয়তে তেওঁলোকক দৰমহা দিব বিচাৰিছে। তাৰমানে SNA স্পাৰ্ছটো হ'ল টোটেলি আমাৰ সৰ্বশিক্ষাৰ অধীনৰ পৰ্টেল এটা, গতিকে সেইটোৰ জৰিয়তে দিব বিচাৰিছে। এবাৰ আমাৰ শিক্ষকখিনিক নিয়মীয়াকৰণ কৰি আমাৰ যিটো পেৰেণ্ট ডিপাৰ্টমেণ্ট, যিটো শিক্ষা বিভাগত অনা হ'ল, তেওঁলোকে ইতিমধ্যে নিজা নিজা ব্লকত বা নিজা নিজা শিক্ষাখণ্ডত তেওঁলোকে নিজৰ ছাৰ্ভিচ বুকো খুলি ল'লে। তেওঁলোকে SIU এপ্ৰুভেল পালে। তাৰপিছত আকৌ তেওঁলোকক পুনৰ কণ্ট্ৰেকচুৱেল নিবলৈ চৰকাৰে যিটো নীতি গ্ৰহণ কৰিছে সেইটোত আমি বিৰোধিতা কৰিছোঁ। আৰু সেই হিচাপতে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে আজি আমাৰ কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, গোসাইগাঁও আৰু পৰ্বতঝৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আমি 1 ঘণ্টীয়া কাৰ্যসূচী পালন কৰিলোঁ। পৰৱৰ্তী সময়ত এইটো সম্পৰ্কতে যদি আৰু আমি আন্দোলন কৰিব লগা হয়, আমি আশাবাদী যে আমাৰ চৰকাৰে হয়তো আমাৰ এই আজি আন্দোলনৰ কাৰ্যসূচীৰ পিছতে তেওঁলোকে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব। যদিহে নকৰে, পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিম আৰু তীব্ৰ আৰু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু ইয়াৰ বাবে কিন্তু কোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতি হ'লেও সেইটো চৰকাৰে